সকলোকে কি খবৰ আপোনালোকৰ আৰু আজি খবৰ ভালে হ'ব কাৰণ আজি যেহেতু হোলী সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ হোলী আৰু আজি মানে দিনটো কি কৰোঁ বা কেনেকৈ আমাৰ ইয়াত হোলী খেলা হয় সকলো দেখাম একেলগে চাওক ভিডিঅ'টো আৰু তাৰ লগত কমেণ্ট বিচাৰিব দেখিছোঁ কমেণ্ট হোলী খেলিবি নে নাই আজি কি হৈছে হোলী খেলিবি নে ৰবা আপোনালোকক অলপমান ফুৰাই আনিছোঁ আমাৰ মানে বাৰীৰ পিছফালে এখন বহুত ডাঙৰ মানে পথাৰ টাইপৰ আছে মানে পথাৰ মানে কি ফিল্ড টাইপৰ আছে সেইখন অলপ দেখাই আনিছোঁ মই আপোনালোকক এইফালে ইহে আগত যায় আৰু বতৰটো ইমান বেয়া কৰি আছে নহয় ইমান ঠাণ্ডা বতাহ মাৰি আছে আৰু দিনত মানে এতিয়া বৰষুণ আহিলে হয় আৰু কাৰণ বৰষুণ আহিলে হোলী খেলাটো একদম মিছা হ'ব কমণ্ড এইখনে হয় এইখন বাৰীৰ পিছফালে বৰষুণ নাহিলেই হ'ল আৰু বৰষুণ আহিলে বৰষুণ ভিজি আমাক হোলী খেলিব দিব ঘৰত একদম মিছা কথা তো অলপ দেখো কৰোঁ প্ৰথমে মই ব্ৰাছ কৰি আহোঁ ব্ৰাছ আৰু গাটো ধুই আহোঁ আহি পেলাই অলপ ফালে পৰা আহিলোঁ গা পা ধুই আহিয়ে মই এযোৰ ধুনীয়া হাতত পুৰণীয়া কাপোৰ পিন্ধি লৈছোঁ কাৰণ আমাৰ ইয়াতে বেলেগতো হয় নাজানো মানে হোলীৰ দিনা যিমানেকি পুৰণা কাপোৰ নহওক মানে সেই দিনটো পুৰণা কাপোৰ নিপিন্ধা হয় কাৰণ হোলীৰ ৰঙৰ কাৰণে গোটেই কাপোৰবিলাক বেয়া হৈ যায় সেইকাৰণে মই যে ধুনীয়া হাতত পুৰণীয়া কাপোৰ পিন্ধি লৈছোঁ আৰু আমাৰ নিজে ৰং লগাবৰ কোনো কথা নাই অলপ পিছত মানে কাম চাম হ'লে এনেই ফুৰি নহত নিজে আহিব আৰু ৰং ঢালি দিব ভৰি বান্ধি দেখাম আপোনালোকক ফুৰি নহত আহিছে আহক पे तेरी मलू गुलाल रंग बता ब्लू या लाल एयर में तेरे उड़ते बाल आजा रंग दू दोनों गाल अरे सारा रा रा कबीरा सारा रा रा बेबी के देखे झुमके लगा दे चार ठुमके छोरे नाचे जम के
পানী আৰু মাজত আহিছোঁ বাৰীৰ পিছত ফটো উঠিবা এতে উঠোৱা পুৰা বানাৰ আনিছোঁ আমি গাইজ মই এতিয়া গা পা ধুই আহিলোঁ ধুই আহি ভাতো খালোঁ আৰু অলপ সময় মানে শুলোঁ তাৰপিছত এইখিনিয়ে আছিলে আমাৰ যে দিনটো এনেকুৱাই গ'ল যিহেতু বৰষুণ আহিল ৰাতিপুৱাই এটা প্ৰাৰ্থনা কৰিছিলোঁ ভগৱানক যে যাতে বৰষুণ নাহে আৰু বৰষুণটো আহিল এনজয় কৰিব নোৱাৰিলোঁ বেছি মানে কি অলপো নোৱাৰাৰ দৰে হ'ল মানে অলপ ৰং লগাই মানে বাটৰ ফালে গৈছিলোঁ মাত্ৰ বৰষুণটো আহিলেই তথাপি বৰষুণ আৰু অলপ মানে এবাৰ গৈছিলোঁ আৰু অলপ পিছত মানে আৰু বৰষুণে আহিল তো এনজয় কৰিবই নোৱাৰিলোঁ এবাৰ একেবাৰে যোৱাৰ ভাল লাগিছিল বহুত এনজয় কৰিছিলোঁ ফূৰ্তি কৰিছিলোঁ কিন্তু এবাৰ নোৱাৰিলোঁ একো নাই যিখিনি হৈছে মই দেখাইছোঁ বা যিখিনি পাৰিছোঁ দেখাইছোঁ তাৰ মাজতো আৰু বহুত কিবা কিবি দেখাব নোৱাৰিলোঁ কাৰণ বৰষুণ আহি আছিল আৰু ৰং চং লাগি থাকিলে মোবাইল লাগিব ভালো নালাগে দিয়কচোন মানে যিখিনি পাৰিছোঁ মই দেখাইছোঁৱে তো অলপ এতিয়া ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই